হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া ৰাতিপুৱা পৰত ব্ৰেকফাষ্ট কৰাৰ পাছত লৈছোঁ লাও আগ কেইডালমান কাটিবলৈ। অকণ দেখাই দিওঁ বোলো কি কৰোঁ কি নকৰোঁ। হেল্ল' এভৰিৱান, এতিয়া কিটচেনলৈ আহিছোঁ, মানে অকণমান চাফ টাফ কৰি ল'লোঁ। তাৰপাছতে ঘৰৰ কাম চাম ব্ৰেকফাষ্টৰ পিছত কৰি লৈ এতিয়া আহিছোঁ কিটচেনলৈ। আকৌ কিবা এটা বনাওঁ, কি বনাওঁ ক'ব নোৱাৰোঁ। মাছৰ ফ্ৰাই আছে মানে যায় মাছৰ কৈছে মোৰ আজি মাছ আছে, ফ্ৰাই কৰি দিম। বোলো হ'ব। মই দালি ভাজি এনেকৈ কৰিছোঁ আৰু বাৰীৰে লাও আগ কেইটামান আনিছিলে। বিশেষকৈ ৰিক্ৰিয়াই খাবলৈ নাপায়, গতিকে সিহঁতৰ মানে ভাজিও অকণমান তাততো শাক চাক একেবাৰে নাখায় সিহঁতে, গতিকে লাও আগ কেইটামান সৰুটো দেওৰে লৈ আহিছিলে। মই বোলো অকণমান ভাজি দিওঁ, সিহঁতে খাই ভাল পাব। বোলো কেনেকৈ বনাওঁ অকণমান দেখাই দিওঁ। আৰু অন্যান্য কাম কিছুমান কৰি আছোঁ মই পাকঘৰত। বৰ বিশেষকৈ লাগিব পৰা মানে লাগাহি নাই, কাৰণ ৰিয়া যাবই দেওবাৰলৈ, গতিকে অকণমান কিবা কিবি তাই কাপোৰ চাপোৰ ধুবলগীয়া আছে, মেচিনত দি থৈ আহিছোঁ। এনেকুৱা কাম কিছুমান কৰি আছোঁ। ৰিকো যাব সোমবাৰে ৰাতিপুৱাই, গতিকে তাহাঁতক দিবলৈও কিবা কিবি বনাব লাগিব। ভাবিছোঁ কি কৰোঁ কি নকৰোঁ ব'লক। আৰু ভালকৈ ভিডিঅ'বিলাক চাইছোঁ, যিমান পাৰোঁ মই চাইছোঁ। মাজে মাজে ক'ৰবাত থাকিও যাব পাৰে, কাৰোবাৰ যদি চোৱাও নাই ৰৈ গৈছে বেয়া নাপাব। তাহাঁত দুটাক পঠিয়াই লৈ মানে তেতিয়াহে অকণমান বেয়া হয়, আজৰি হয়। মানে মনটো বৰ বেয়া লাগে যোৱাৰ দিনা, সেইদিনাখনটো একদমেই বেয়া লাগে। সোমবাৰৰ পিছতহে মই মানে ফ্ৰী হ'ম আৰু। ঠিক আছে ব'লক, এতিয়া বাৰীৰে লাও আগকেইটা ভাজি লওঁ। বতৰটো যে ইমান বেয়া নহয়। এইকেইটা বাৰীৰ লাও আগ মই ধুই ধাই চেকনিখনত টুকি থৈছোঁ, অকণমান আলুও দিছোঁ। আৰু এইফালে সৰিয়হ আৰু অকণ আফু পেষ্ট বনাই থৈছোঁ। আৰু এতিয়া কেতিয়াবা শুকানেও ভাজি খাওঁ, আজি বোলো অকণমান সৰিয়হ দি দিওঁ, ভাল লাগে। আৰু বতৰটো যিহেতু অকণমান ডাৱৰীয়া, ঠাণ্ডা ঠাণ্ডা ভাৱ এটা আছে, এনেকৈ খাবলৈ বেয়া নালাগে সৰিয়হ চৰিয়হ দি। ব'লক তেন্তে, সকলোৱে জানে তথাপিতো বনামেই যেতিয়া আপোনালোকক লগতে লৈ লওঁ। এতিয়া মই তেলতে পাঁচফোৰণ দিলোঁ আৰু এতিয়া মই পিঁয়াজ দি দিছোঁ। আৰু এতিয়া দিলোঁ অলপ আদা নহৰু, আৰু এইখিনি ভজা যোৱা দি দিছোঁ মই লাও আগখিনি। আৰু এয়া দেখিছেই নহয়, অকণমান লৰাই বগৰাই তাতে নিমখ হালধি দি ঢাকনা মাৰি দিম। অকণমান সিজা নিচিনা হ'লে মই সৰিয়হখিনি দি দিম। ব'লক আজি দিনটোলৈ আগবাঢ়োঁ। আৰু এতিয়া 12টাই বাজি গ'ল। মই এইফালে ভাজি বনাওঁ মানে এইখিনি কাটি লৈছোঁ। মাহঁতক দি লওঁ, ৰিক্ৰিয়াৰে থৈ দিওঁ। সিহঁত দুটা অকণ বেংকলৈ গৈছে, আহি পেলাই খাবহি আৰু ময়ো খাই লওঁ। আৰু এতিয়া মই এইখিনি যিখিনি মোৰ পেষ্ট আছিলে সেইখিনি দি দিম। আৰু এতিয়া অকণমান সময় মই ঢাকনা মাৰি সিজিবলৈ দিম, তাৰপিছত মোৰ পটককৈ হৈয়ে যাব। আৰু এইখিনি মোৰ ভাজি হৈ গৈছে। আৰু সৰিয়হত অকণমান কেঁচা তেল দিলে খুব ভাল লাগে খাবলৈ খোৱাৰ সময়ত। আৰু এতিয়া ধুনীয়াকৈ মই এটা কাঁড়ী পটলে কাঢ়ি থৈ দিছোঁ। গৰমে গৰমে এই ভাজিখন খাবলৈ খুবেই ভাল লাগে। আৰু এনেও শুকানেও বনালে ভাল লাগে লাও আগৰ ভাজিটো। ৰঙালাও আগ দেই এয়া, আৰু এয়া দুটা জলকীয়া পেলাই থৈ দিছোঁ। এইফালে লৈছোঁ 2 কাপ মই পিঠাগুড়ি, 2 কাপ নহয় 1.5 কাপ মই পিঠাগুড়ি লৈছোঁ। 3-4 চামুচমান চেনি দিছোঁ। আপোনালোকে নিজৰ আন্দাজ অনুসৰি ল'ব। অকণমান বোলো ভাপত দিয়া পিঠা এটা বনাওঁ। আৰু আজি মানে ঘৰলৈ বৌয়ে মাতি গৈছিলে 2টাকে লৈ যাবলৈ। মই বোলো বৌয়ে সদায় কৈ থাকে এই পিঠাটো এদিন খুৱাবা বুলি, বোলো আজিয়ে বনাই লৈ যাওঁ। আৰু এয়া অকণমান ৰিফাইন তেল দিছোঁ, ভালকৈ গাখীৰেৰে ঘুটি লৈছোঁ। গাখীৰো ঠিক পিঠাগুড়ি যিমান দিওঁ গাখীৰ তাতকৈ অকণমান কম লাগে, 1.5 কাপতকৈ অকণ কম লাগিছে। এচামুচ দি দিছোঁ বেকিং পাউডাৰ, অকণমান দি দিছোঁ ঘিউ দি দিছোঁ অকণ ভাল স্মেলৰ কাৰণে। আৰু এয়া দি দিছোঁ পানী কেৰাহীটোত এখন কাপোৰ পাৰি, তাতে মই এতিয়া পাত্ৰটো দি দিম। আৰু ইফালে ইয়াত কেক টিনটোত অকণমান তেল সানি মই এতিয়া যিটো বেটাৰ বনাই থৈছিলোঁ সেইটো ইয়াতে বাকি দিম। এয়া চাওকচোন, সেইটো এতিয়া দি দিছোঁ, অকণ টেপটেপাই দিছোঁ। কিমান দিনৰ মূৰত হাতত তুলিছা? মোক মাতি দিয়া নাই কিয়? মইতো কৰি দিলোঁ হয়, পৰিলে। চৰি পগিল গিয়া। মোক ক'লে হয়, মই কৰি দিওঁ। আৰু এয়া অকণমান ধুনীয়া দেখিবলৈ, দেখিছেনে? দি দিছোঁ অকণমান জলকীয়া গুড়ি ওপৰতে ছটিয়াই। আৰু আজি তাইৰ গিটাৰখন মই মানে কাভাৰটোৰ ভিতৰত ভৰাই থৈ দিছোঁ নবজায় কাৰণে, আৰু সেইকাৰণে ইউকুলেলিখনকে অকণমান বজাই শুনাইছে। বজাই আছিলে, সেইকাৰণে তাইক মই মাতা নাছিলোঁ ভিডিঅ' কৰিবলৈ। আৰু এয়া আজি দুপৰীয়া কাঁহীখন ৰেডি কৰি লৈছোঁ। আৰু সেইফালে মই দেখিছেই কেৰাহীটোত ভাপত দিয়া পিঠাটো বহাই দিছোঁ আৰু ঢাকনা মাৰি দিছোঁ। আৰু 10-15 মিনিটত হৈ যায়। এয়া ভাত খাই লৈছোঁ গোটেইকেইটাই। সিফালে সৰুটো দেওৰ বহিছিল, সি উঠি গ'ল, খাই পেলাই হৈ গ'ল। আৰু এয়া মোৰ ভাপত দিয়া পিঠাটো ভাত খোৱাৰ আগতেই হৈ গ'ল। মই ভাত খাই উঠি ঠাণ্ডা হ'লত এইটো এয়া উলিয়াই লৈছোঁ, আজি বৌলৈ লৈ যাম। বৌয়ে সদায় কৈ থাকে। আৰু তেন্তে আজিলৈ আহোঁ।